নমস্কাৰ বন্ধু বান্ধৱীসকল। বৰ্তমান গোটেই বিশ্বৰ চকু মধ্যপ্ৰাচ্যৰ দেশসমূহৰ ওপৰত। 28 ফেব্ৰুৱাৰী 2024 তাৰিখে আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত কৰা এক বৃহৎ সামৰিক আক্ৰমণে সমগ্ৰ বিশ্বতে খলকনি তুলিছে। ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামনেইৰ মৃত্যুৰ খবৰে এই সংঘাতক এক নতুন মূৰ দিছে। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই সংঘাতৰ মূল কাৰণ কি, কিয় আমেৰিকাই ইৰাণক লক্ষ্য কৰি লৈছে আৰু ইয়াৰ ফলত ভাৰতৰ দৰে দেশৰ ওপৰত কি প্ৰভাৱ পৰিব। তেন্তে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 28 ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে একেলগে ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত অপাৰেশ্যন এপিচ ফিয়ৰী নামৰ এক অভিযান চলায়। ইৰাণৰ ৰাজধানী তেহৰানৰ লগতে ইস্পাহান আৰু অন্যান্য চহৰতো বিস্ফোৰণ শব্দ শুনা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জনোৱা মতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণৰূপে বন্ধ কৰাই এই আক্ৰমণৰ মূল লক্ষ্য বুলি কৈছে। প্ৰত্যুত্তৰত ইৰাণেও কুৱেইট, কাটাৰ আৰু বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। এই সংঘাত আজি নহয়, ইয়াৰ আঁৰত আছে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ। আমেৰিকা আৰু ইজৰাইলৰ ভয় যে ইৰাণে পাৰমাণৱিক বোমা তৈয়াৰ কৰিছে যিয়ে তেওঁলোকক নিৰাপত্তাত ভাবুকি আনিব পাৰে। দ্বিতীয়তে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে মুকলিকৈ কৈছে যে ইৰাণৰ বৰ্তমান চৰকাৰৰ পতন হোৱাটো তেওঁ বিচাৰে। তেওঁ ইৰাণৰ জনসাধাৰণৰ নিজৰ দেশৰ বাবে থিয় হ'বলৈ আহ্বান জনাইছে। ইৰাণ আৰু আমেৰিকা এসময়ৰ বন্ধু দেশ আছিল, কিন্তু 1979 চনত ইছলামিক বিপ্লৱৰ পিছতে সম্পৰ্ক সম্পূৰ্ণৰূপে সলনি হৈ যায়। তেতিয়াৰ পৰাই আমেৰিকাৰ ইৰাণৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা জাপি আহিছে। 2018 চনত ট্ৰাম্পে ইৰাণৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ পৰা ওলাই অহাৰ পিছত এই উত্তেজনা অধিক বৃদ্ধি পায়। এই যুদ্ধৰ ফলত ভাৰতৰ অৰ্থনীতিৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি? হয়, এই যুদ্ধৰ ফলত ভাৰতৰ দৰে বহুতো দেশো অৰ্থনৈতিকভাৱে প্ৰভাৱ পৰিব। এই যুদ্ধ কেৱল এখন দেশক নহয়, সমগ্ৰ বিশ্বকে জোকাৰি যাব। ইৰাণ আৰু ওচৰৰ দেশসমূহৰ পৰাই বিশ্বৰ সৰহভাগ তেল সৰবৰাহ হয়। যিহেতু ইৰাণে ষ্ট্ৰেইট অৱ হৰমুজ বন্ধ কৰাৰ ভাবুকি দিছে, সেয়েহে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম $100 পৰ্যন্ত বৃদ্ধি পাব পাৰে। এই যুদ্ধৰ ফলত হেজাৰ হেজাৰ বিমান বাতিল কৰা হৈছে। বিমানবোৰে ৰাস্তা সলনি কৰিব লগা হৈছে, যাৰ ফলত টিকটৰ দাম অধিক বৃদ্ধি পাই আছে। ভাৰতে তেলৰ বাবে এই অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। তেলৰ দাম বাঢ়িলে আমাৰ দেশৰ পেট্ৰল, ডিজেলৰ লগতে নিত্য ব্যৱহাৰ সামগ্ৰীৰ দামো বৃদ্ধি পাব পাৰে। বৰ্তমান পৰিস্থিতি অতি সংকটজনক। ইজৰাইল আৰু আমেৰিকাই আক্ৰমণ চলাইছে আৰু ইৰাণেও ইয়াৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে। ইয়াৰ ফলত এখন তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব নেকি, সেয়া সময়তহে গম পোৱা যাব। আপোনালোকে এই বিষয়ে কি ভাবে? আমেৰিকাৰ এই পদক্ষেপ সঠিক নে ভুল? যদিহে ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব আৰু এনেকুৱা নতুন তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।